फैबाय थानाय आसाम विधानसभा बिसायख'थिनि थाखाय एनडिए दोलोनि जानानै 43 नं तामुलपुर विधानसभा बियाबाव बिसायख'थिनि फोसावदिं मेलनि हाबाफारियाव बाहागो लादों आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा आरो बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारिया तामुलपुर जिल्लानि पाटकिजुलि माइनाव क्लाबनि गेलेग्रा फोथाराव खुंजानाय बिजेपि दोलोनि देरहासार यात्रा हाबाफारियाव बिजेपि आरो बिपिएफ हानजानि गोबां बिबानगिरि आरो मददगिरिफोरा बाहागो लादों। गिबि मन्थ्रिया खौरांगिरिफोरनि सिगाङाव बुंथियो दि 43 नं तामुलपुर विधानसभा बियाबाव एनडिए दोलोनि बिजाथि बिस्वजित दैमारी देरहानाया रोखा। बिटिसि ओनसोलनि मोन 15 विधानसभा बियाबाव हाग्रामा महिलारि बुंनाय बायदियैनो देरहागोन होननानै बुंथियो। बेजों लोगोसेनो गेवलां मेलनि गेजेरजों आसामाव बिजेपि सोरखार फैफिनब्ला बे खेबाव 2 लाख साख्रि होगोन, 10 लाख लाइमोनफोरनो 2 लाख राङै अनसुंथाइ होनाय, अरुणोदय आसनि बायदिखौ बांहोनाय जागोन होननानै बुंथियो। এইবার আমি 10 লাখ লড়াক আমি 2 লাখ টাকা করি লড়া ছোৱালীক ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে আমি 2 লাখ টাকা কৈ দিম। ঘূৰাই দিব নালাগে, ইন্টারেস্ট দিব নালাগে। এইবাৰ মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো যে এইবাৰ যেতিয়া আমাৰ চৰকাৰ আহিব আমি যোৱাবাৰ কৈছিলো 1 লাখ চাকৰি দিম, এইবাৰ মই আপোনালোকক কৈছো যে আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম, 25,000 টকাকৈ নতুনকৈ দিম। ভাল হবনে বেয়া হব? কাক কাক লাগে 25,000 হাত দাঙকচোন চাম একবার। সবকে লাগে 10,000 মহিলাক অৰুণোদয় আঁচনি দিম। হব? নমস্কাৰ। আজি আমি সংগঠনত আছিলোঁ। 25টা বছৰ সংগঠনৰ কাম কৰি আজি আনুষ্ঠানিকভাৱে বিজেপিৰ নীতি আদৰ্শত সন্তুষ্ট হৈ বিজেপি দলত যোগদান কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তামুলপুৰৰ এই পাটকিজুলিৰ যি মিটিঙত ইয়াতে আমি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিম। আগত উদ্দেশ্য থাকিব ৰাইজৰ হকে কাম কৰা, আৰু আগতেও ৰাইজৰ হৈয়ে কাম কৰিছিলোঁ, এতিয়াও ৰাইজৰ হয়, দেশৰ হয়, আই মাতৃৰ হৈ কাম কৰি যাম। তামুলপুৰৰ উন্নয়নৰ ক্ষেত্ৰত বহুত কৰিব লগা কাম আছে। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে বহুত কাম আজি ঘোষণাই কৰিছে। আমি তেখেতৰ লগত সহযোগ কৰি আমি তামুলপুৰখন কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, আমাৰ সন্মানীয় ইয়াৰে যি কেণ্ডিডেট আমাৰ বিশ্বজিত দৈমাৰী ছাৰ, তেখেতে জয় হোৱাৰ পিছত তেখেতক মন্ত্ৰী দিম বুলি ইয়াত ঘোষণাই কৰিলে। তো সেয়েহে আমি তেখেতৰ লগত লগ লাগি আমি সকলোৱে ৰাইজৰ হৈ কাম কৰি যাবলৈ আগবাঢ়ি যাম।